বঙাইগাঁও ক'লে চাওক পুৰা ছোৱালী হেল্ল' নমস্কাৰ, তুমি কেতিয়া ব্লগ ৰাইজ ৰাতিপুৱা উঠিলোঁ আৰু গা পা ধুলোঁ। আজি হৈছে সৰস্বতী পূজা, তো এতিয়া ডাইৰেক্ট গৈ আহিছোঁ আমাৰ LP স্কুলত। তো কালিতো দেখাই পাইছে আমাৰ LP স্কুলখন, কালি যদি আগৰ ভিডিঅ'টো চাইছে তো দেখা পাইছে আমাৰ স্কুলখন। তো এতিয়া তাতে গৈছোঁ ব্লগ আজিৰ ভিডিঅ'টো সৰস্বতী পূজাত ক'ত যাওঁ কি কৰোঁ সকলো দেখুৱাই আছোঁ। ধামাকা হ'ব ব্লগ। এই যে সৰু সৰু টিকলাবিলাক গৈ আছে স্কুলত, LP স্কুলত। তো ময়ো গৈ আছোঁ এতিয়া ব্লগ। তো আহি পালোঁ LP স্কুল, ভিতৰত পুৰা কাণ বজাই আছে। তো এতিয়া ব্লগ ঐ জয়ন্ত গা ধুইছ না? গা ধুইছ? ডলি গা ধুইছ? হা জান গা ধুইছ? লিট্ৰু ৰাতিপুৱা বামুণ আহি গৈছে। তো এতিয়া অলপ পিছত পুষ্পাঞ্জলি আৰম্ভ হ'ব আৰু আজি ৰিপাব্লিক ডে বুলি তো পতাকা উত্তোলন কৰিব। এয়া ৰেডি কৰি আছে চবে। যিহেতু আজি ৰিপাব্লিক ডে, প্ৰথমে আগত পতাকা উত্তোলন কৰিব, তাৰপিছত পুষ্পাঞ্জলি দিয়া হ'ব। আৰু এতিয়া খেলা কি খেলা লগাইছ? হা কি লগাইছ? আৰু এইটো আছিলে আমাৰ কচৰাৰী মানে প্ৰথম কুমাৰ আৰু মানসুৰাৰী আছিলে। তো এতিয়া আমাৰ লেখা নাছিলে, এতিয়া চব লেখা আছে। চাৰিওফালে লেখা আছে আৰু বহুত খেলা বস্তু আছে। চুলি কি মডেল কাটছে চাম? চুলি দেখা, চুলি নাওলাং চাম খালি চাম দেখা কি মডেল এটা চুলিটা কি মডেল? হা আৰু এইটো হৈছে ক্লাছ 4 আৰু এইটো হৈছে ক্লাছ 5। তো বেঞ্চবিলাক গোটেইবিলাক বাহিৰত লৈ গৈছে আৰু এয়া আমাৰ স্কুল। তো কাৰেণ্টটো গ'ল, তো এতিয়া নাই আৰু। ঐ দে গা ধুইছ না? গা ধুইছ না ধোৱা নাই? এই যে এতিয়াতো 3 বছৰীয়া গাঁৱে নধয়, 1 মাছত একদিন গা ধোয়। এতিয়া গা ধুইছ আজি? গা ধুইছ? দাঁতটা দেখা, দাঁত দেখা, দাঁত দেখা, দাঁত দেখা। যেহেতু আজি 26 জানুৱাৰী, তো তার এগুলোকে সরস্বতী পূজা বলছে, তো তার কারণে আমার পতাকা উত্তোলন করবো। তাৰপিছত বাকি প্রোগ্রাম সরস্বতীর কারণে হয়ে থাকবে। তো বললাম আমি গণরাজ্য দিবসৰ দিনাখনে সৰস্বতী পূজা আৰু পুষ্পাঞ্জলি দিবৰ কাৰণে সোমাই গৈছোঁ মাজত। তো ইমান ভিৰৰ মাজত দিলোঁ পুষ্পাঞ্জলি কিবাকৈ আৰু দি কিনে ডাইৰেক্ট ওলাই যাওঁ এতিয়া চিধলি। তো LP স্কুলৰ পৰা পুষ্পাঞ্জলি দি ওলাই আহিলোঁ। এতিয়া গৈ আছোঁ কাজলগাঁও DC অফিচত, মানে তাতে 26 জানুৱাৰী বুলি কিবা প্ৰগ্ৰাম কৰিছে। তো তাত গৈ আছোঁ এতিয়া, নাচ গান হ'ব। তো ষ্টাৰ্ট হৈছে মানে ৰাতিপুৱাতে। তো আমি এতিয়া লেট হ'ল আৰু পিছফালে আছে বহুত কেইজন। তো গৈ আছোঁ এতিয়া 26 জানুৱাৰী প্ৰগ্ৰাম চাবলৈ। তো বলক ধামাকা হ'ব আৰু খিচিৰি খাই ফুৰিম অলপ পিছত। তাৰ পৰা আহি স্কুলত ক্লাব ঘূৰি ফুৰিম। তো আমাৰ পুৰণি স্কুলবিলাকত যাম। তো চাই থাকক আজি। এতিয়া পুষ্পাঞ্জলি আহি এতিয়া পৰঠা খাই আছোঁ। পৰঠা খাই যাই DC অফিচ যাই আছোঁ। তো এতিয়া চাইকেল লৈ অটৰে গৈ আছোঁ কাজলগাঁও DC অফিচ। 10 টকাত গৈ আছোঁ, 20 টকা ভাড়া লাগে, 10 টকাতে গৈ আছোঁ। তো বলক এতিয়া। তো আমি আহি পালোঁ, ভিতৰলৈ যাওঁ। তো আমি মানে DC অফিচত আহিলোঁ। আহোঁতে তো চব প্ৰগ্ৰাম শেষ হৈ গ'ল। তো দেখাব নোৱাৰিলোঁ, তো চৰি। তো এতিয়া গৈ আছোঁ খোজকাঢ়ি কাজলগাঁও। তো এতিয়া আহিলোঁ আমাৰ ৰাজা স্কুলত। তো এতিয়া মানে কাজলগাঁও গৈছিলোঁ। কাজলগাঁৱত মানে যাওঁতে চব শেষ হৈ গ'ল প্ৰগ্ৰামবিলাক। তো এতিয়া আহিছোঁ ৰাজা স্কুলত। তো এতিয়া ইয়াত পুষ্পাঞ্জলি এতিয়াও হোৱাই নাই আৰু আমি ৰুমত আড্ডা মাৰি আছোঁ এতিয়া। তো বহুত জেগা ঘূৰিলোঁ, এতিয়া গৈ আছোঁ বঙাইগাঁও বোলে আছোঁ ITI কলেজৰ ভিতৰত। তো আমাৰ ছাৰৰ কলেজৰ ভিতৰত। তো কেনেকুৱা ফিলিংছ?
বঙাইগাঁও ক'লে চাওক পূৰা ছোৱালীয়ে ছোৱালী তো এতিয়া সোমাই যাওঁ বঙাইগাঁও কলেজৰ ভিতৰত কেনেকুৱা হয় দেখি আহক বঙাইগাঁও কলেজৰ ভিতৰত ষ্টুডেণ্ট ফাৰ্ষ্ট আহিছোঁ আৰু বঙাইগাঁৱৰ কলেজৰ ভিতৰত আহি চালোঁ যে বাপৰে বাপ ইমান মানুহ হৈ আছে এটা প্ৰগ্ৰামতো ইমান মানুহ নহয়